হেল্ল' নমস্কাৰ। বন্ধু বান্ধৱীসকল, আজি মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজি ব্লগটোত কি আছে চাবচোন। এতিয়া সময় 9:30মান হৈ গ'ল, 10টা বজা নাই, 9:30 হৈ গৈছে। উঠা দেৰি হয় আৰু কি ক'ব। গা চা ধুলোঁ, গা ধোৱা কাপোৰ বহুত আজি কাপোৰ ধুলোঁ, কাপোৰ চাপোৰ মেলিবলৈ আছে। হিয়াক এতিয়া কিবা এটাই খালে, তথাপিতো আমি দুজনীয়ে চাহ খাই ল'ম কিবা কিবি। হাই এইফালে গাখীৰ গৰম কৰি আছোঁ হিয়া হৰলিক্স বনাবৰ কাৰণে। এইফালে মোৰ কাৰণে গাখীৰ চাহ বনাইছোঁ। আজি কেতিয়াবা আজিকালি খাব লৈছোঁ গাখীৰ চাহ। অৱশ্যে ৰাতিপুৱা যদি কুহুমীয়া গৰম পানী বা ঠাণ্ডা পানী বেছিকৈ খোৱা যায়, ঠাণ্ডা পানী খাই ল'লে গাখীৰ চাহ খালে কুহুমীয়া গৰম পানী খোৱাৰ পিছত গাখীৰ চাহ খালে একো অপকাৰ নকৰে। বিশেষকৈ মই কৰা নাই, আপোনালোকৰ কি নাজানো, তথাপিতো খাব পাৰে মোৰ মতে। একো অপকাৰ নকৰে গাখীৰ চাহ, যিহেতু ৰাতিপুৱা পানী খাই ল'ব লাগিব। কিন্তু এয়া মোৰ চাহ ৰেডি হ'ব এতিয়া। ইয়াৰ কাৰণে এয়া হৰলিক্স বাকিছোঁ। মিঠাই আৰু মালপোৱা। আমাৰ চাহ ৰেডি। এয়া হৰলিক্স, এইটো সেয়া হৰলিক্স, এয়া মোৰ চাহ। এয়া আজি আমাৰ চাহৰ লগত আছে মালপোৱা আৰু এয়া বৰফি মিঠাই। ভাল লাগে খাই ন। এতিয়া অলপ ঠাণ্ডা পৰিছে, মানে সময়খিনি ঠাণ্ডা সময়। সেইবাবে আমি বাৰাণ্ডাতে চাহ খাওঁ। বাৰাণ্ডাত পূৰা ৰ'দ পৰি থাকে, খাই ভাল লাগে। অৱশ্যে লগ চগ হ'লে ভাল আৰু দিয়কচোন। তথাপিতো আমি দুজনীয়ে এতিয়া বাৰাণ্ডাত বহি চাহ খাইছোঁ। টেষ্টিনে? থেংক ইউ। মালপোৱা খাইছোঁ আমি। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাহ খাবলৈ ৰেডি। হৰলিক্স ভাতৰো যোগাৰ কৰিছোঁ, নতো দেৰি হৈ যাব। আমি চাহ খাই মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া জীৱনত প্ৰথমবাৰৰ কাৰণে এটা কাম কৰিম। কামটো হৈছে এই মালটোত কি আছে গম পাইছেনে? ইয়াত আছে, ভবাই নাছিলোঁ যে পাণ যে চুলিৰ কাৰণে ইমান মানে ভাল। আৰু মেথি গুটিটো চুলিৰ কাৰণে ভাল, চুলি সৰা বন্ধ কৰে, কিবা নতুনকৈ চুলি গজায়। মই ইয়াতে আজি লৈছোঁ মেথি গুটি আৰু পাণৰ এটা পেষ্ট বনাই। পাণটো বোলে চুলি সৰাটো বন্ধ কৰে আৰু নতুনকৈ চুলি গজাত সহায় কৰে, শুনিবলৈ পাইছোঁ। মই বিশেষকৈ ইমান ক'ব নোৱাৰিম চাগে। আৰু পাণ যিহেতু বাৰীতে আছিলে, থৈ দিয়া, পাণ আমাৰ বাৰীতে আছিলে, সেইবাবে পাণ অলপমান আনিলোঁ। আনি পেলাই আৰু লগত মেথি গুটি কালি ৰাতি মই তিয়াই থৈ দিছিলোঁ। মেথি গুটি তিয়াই পেলাই এতিয়া এইটো এটা পেষ্ট বনাইছোঁ আৰু এতিয়া চুলিত লগাম। এঘণ্টা আধা ঘণ্টামান ৰাখি পেলাই মূৰটো ধুই দিম। এতিয়া মূৰটো মই তিয়াই আহিছোঁ, শ্বেম্পু কৰা নাই, কিবা ধূলি চুলি আছিলে যেতিয়া গুচি যাব। তাৰপিছত এইখিনি পেষ্টখিনি লগাম। তাৰপিছত হিয়া পৰীক্ষা আছে, কালি বহি আনিলোগৈ। এতিয়া 6 মাইলী পৰীক্ষা আৰম্ভ হৈ আছে আৰু। তাৰপিছত তাইক এতিয়া পৰীক্ষা কৰাম। মই এইখিনি পেষ্টখিনি মূৰত লগাই মেলি পৰীক্ষা দিয়াম আৰু লগতে বাকী কামবিলাকো কৰিব লাগিব। তুমি ল'বা নি? ল'বা জানো? তুমি আজি নালাগে, তুমি গা চা ধুলা নহয়, ময়ে গা ধুলোঁ, আমি দুজনীয়ে গা ধুইছোঁ। তথাপিতো মূৰত এইখিনি ল'ম আজি। মই দিম এনেকে। মই হাত ধুইছোঁ। মোৰ মূৰটো চুলি সৰি তালু ওলাই গৈছে। এতিয়া বোলো নতুনকৈ গজাটো দূৰৰে কথা, অন্ততঃ চুলিকেইডাল যদি কমকৈ সৰে মোৰ বহুত মনটো ভাল লাগিব। সেইবাবে অকণমান আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ এটা পেষ্ট লগাইছোঁ। কি হয় নাজানো, অৱশ্যে
এদিনতে ফলটোতো নাপায় ন, চব ধৈৰ্য সহকাৰে বহুত দিন কৰিব লাগিব আৰু ভালকৈ যত্ন কৰিলেহে ফল পোৱা যাব। মোৰ ইমান যত্ন কৰাও নাযায়, তথাপিতো আজি অলপমান এনেকৈ ট্ৰাই কৰিছোঁ, চাওঁ আৰু কি হয়। মোৰ পৰীক্ষা। এইটো কি পৰীক্ষা জানানে? নাজানো। 6 মাহিলী পৰীক্ষা তোমাৰ। মোৰ এতিয়া 6 মাহিলী পৰীক্ষা। আজি কি লিখিবা? আজি কিহৰ পৰীক্ষা দিবা? এখন কি? এইখন কাৰ্চিপ। নহয় কি বহী। কাৰ্চিপ? বুজিছোঁ, পৰীক্ষা বহি, কিন্তু আজি কি ইংৰাজী বহি ইংৰাজী পৰীক্ষা দিবা হয় নহয়? ঠিক আছে। ইংৰাজী পৰীক্ষা দিম আজি মই। ৰাইট কাৰ্চিপ স্মল লেটাৰ। ষ্টাৰ্ট নাও। এডাল মায়ে মোক ডাঙৰ পেঞ্চিল আনি দিছে। পৰীক্ষাৰ গিফ্ট ন? পৰীক্ষাৰ পেঞ্চিল। ঠিক আছে, লিখা ধুনীয়াকৈ লিখি যোৱা। আখৰ ভালকৈ লিখিবা আকৌ। বি চি। আখৰ ভালকৈ নেদেখিছা নি? আখৰ ভালকৈ নিলিখিলে নম্বৰ নাপাবা ন, এইটো 20 নম্বৰ আছে কাৰ্চিপ স্মল লেটাৰখিনি। মোহাৰি দিব নি? দিয়া লিখা, ধুনীয়াকৈ লিখা। টি ই ই এফ ব্লগ বনাই থাকোঁতে মোৰ কাম কৰিবলৈ মই পাহৰিয়ে গৈছিলোঁ। বাথৰুমত এসোপা কাপোৰ মেলিবলৈ থাকিলে, ৰ'দ শেষেই হ'ব এতিয়া, বেগে চেগে গোটেই ওলমি আছে বাথৰুমত, মই পাহৰিয়ে থাকিলোঁ। এতিয়া মই কাপোৰ চাপোৰখিনি মেলি থৈ আহোঁ, সেয়াই পৰীক্ষা দি আছে, এনেকেই আৰু আগবাঢ়িব দিনটো। এতিয়া কি আছে? কাৰ্চিপটো লিখি হোৱাৰ পিছত এতিয়া কুৱেশ্যন নাম্বাৰ 2, ৰাইট 3 আই চাউণ্ড ৱৰ্ড। মই কাম ৰাইট 3 আই চাউণ্ড ৱৰ্ড। ৰাইট 3 এতিয়া গাই থাকিব নালাগে, সেইটো পিছত গাবা। এতিয়া এইখিনি কৰি লোৱা, তাৰপিছত কৰিবা। I Z E 3 you sound word. Z U N gun. C U T cat. মোৰ বজাৰৰ পৰা অনা এই লাকি বেম্বটো অকণমান ঠন্দৰি উঠিছে আৰু মনটো ভাল লাগিছে এইটো। আৰু এটা যে ইয়াৰ পৰা এটা কাটি পেলাই এইখিনিৰ পৰা এটা কাটি বেলেগকৈ দিছিলোঁ, সেইটো অকণমান ঠন্দৰিছে, কিন্তু গজালি বেলেগকৈ ওলোৱা নাই, ভাল লাগিছে। এইফালে ভিতৰত দিয়া মানি প্লেণ্টডালো অকণমান ঠন্দৰিছে আৰু বেছিকৈ গজালি ওলোৱা নাই, কিন্তু ঠন্দৰি উঠিছে। নেক্সট কুৱেশ্যন চাই লোৱা। 3 Ducky. 3 wild animals. Lion. Lion. Tiger. Tiger. Fox. Next question. Right 3 Pucci name. Pokoknya kuni. Table P